নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক বিদ্যুৎ নোহোৱাকৈ ইনকিউবেটৰ মেচিন অৰ্থাৎ কণী উমনি দিয়া মেচিন কেনেদৰে চলাব পাৰি তাৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। এইটো দেখিছে মোৰ থাৰ্মোকল বক্সৰ দ্বাৰা প্ৰস্তুত কৰা এটা ইনকিউবেটৰ মেচিন। ইয়াৰ ভিতৰত দেখিছে বৰ্তমান লাইট অফ হৈ আছে, ইয়াৰ উত্তাপো বৰ্তমান কমি আছে। গতিকে মই এই উত্তাপ বঢ়াবৰ বাবে আমাৰ ঘৰতে ব্যৱহাৰ কৰা এটা কেৰাচিনৰ লেম্প ইয়াত ব্যৱহাৰ কৰিব বিচাৰিছোঁ। চাওক, মই এই লেম্পটো এই ইনকিউবেটৰ মেচিনত ধুনীয়াকৈ বহাই দিম যাতে কেৰাচিন তেল ক'তো নপৰে। কেৰাচিন তেল পৰিলে এই থাৰ্মোকলৰ বক্সবিলাক বেয়া হৈ যায়। চাওক, মই ধুনীয়াকৈ বহাই দিছোঁ যাতে একো নহয় মেচিনটো আৰু কণীখিনি। দেখিছে, এতিয়া মই এই লেমৰ উত্তাপখিনি ধৰি ৰাখিবৰ বাবে এখন ঢাকন ব্যৱহাৰ কৰিছোঁ। এই ঢাকনখন মই ডিছৰ দ্বাৰা প্ৰস্তুত কৰি লৈছোঁ। ডিছ টিভি যিবিলাক ডিছ থাকে, পুৰণা ডিছ থাকে, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বা অন্য উপায়েৰেও এই ঢাকন প্ৰস্তুত কৰিব পাৰে। চাওক, মই চাৰিওফালে 4টা ফুটা ৰাখিছোঁ যাতে লেমৰ কেৰাচিনৰ গোন্ধ ভিতৰত ৰৈ নাথাকে, বাহিৰ হৈ ওলাই আহিব পাৰে। দেখিছে, ইয়াৰ ভিতৰত মই ৰাখিছোঁ বতাহ চৰাই কণী। বৰ্তমান দেখিছে 35 উষ্ণতা আছে। দেখিছে, যদি মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। দেখিছে, এয়া টেম্পাৰেচাৰ বাঢ়ি গৈছে, 37.0 ডিগ্ৰী চেলচিয়াছ বৰ্তমান পাইছেগৈ। এয়া মোৰ বতাহ চৰাই কণী বৰ্তমান 2-এটা ফুটিব লৈছে, 2টা পোৱালি ওলাইছে ইতিমধ্যে। আৰু যদি এই ইনকিউবেটৰ মেচিন কেনেকৈ প্ৰস্তুত কৰিব পাৰি তাৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে মোৰ এই আই বটনটোত ক্লিক কৰি আপোনালোকে আগৰ ভিডিঅ'টো চাব পাৰে। দেখিছে, 37.1 ডিগ্ৰী চেলচিয়াছ আৰু হিউমিডিটি 58% হৈছেগৈ। মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ আৰু মোক উৎসাহ যোগাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।